Welcome, welcome. আহি গলো ফটো চেনেলত। সৰি। ওয়েলকাম ভাইসকল, ফটোৱা চেনেলত আহি গলো দেই। ফটো চেনেলত আহি গলো কি কৈ আছো? ফটো চেনেলত আহি গলো মানে ফটো চেনেলটো মোৰে হয়তো। এটা কথা আপোনালোকে শুনক ভালদৰে, একদম ইম্পৰ্টেন্ট কথা, ফালতু কথা নহয়। আচ্ছা, আপোনালোকে প্ৰাকৃতিক দুৰ্যোগ, ধৰক ভূমিকম্প হওক বা বানপানী হওক, বিভিন্ন ধৰণৰ সমস্যা আমাৰ জীৱনত আমি পাওঁ, আমাৰ লাইফত আমি এইবিলাক বস্তু পাওঁ। আমি বেলেগ দুৰ্যোগৰ কথা নকওঁ, আজি ভূমিকম্পৰ ওপৰত এটা কথা ক'ব বিচাৰিছো। মানে চাওক, মই আপোনালোকক কথা এটা কওঁ। ভূমিকম্প যেতিয়া আহে আপোনালোকে কি কৰে কওক? কি কৰে চাব বিচাৰিছে নেকি? দেখাই আছো। ভূমিকম্প হলে আপোনালোকে সাধাৰণতে কি কৰে মই দেখাই আছো। ভূমিকম্প ভূমিকম্প আহি ভূমিকম্প, পলা 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 পলা, গেট খুল গেট খুল গেট খুল গেট খুল, বাহিৰ ওলা ভূমিকম্প আহিল, ভূমিকম্প। বাপৰে বাপ। ভাল জাগা এটা পাইছো দেই, ধুনীয়া জাগা এটা পাইছো। বাপৰে বাপ, কি ডাঙৰ ভূমিকম্প দেই। কম হয় প্ৰভু, ভূমিকম্প নাহিবিও, কমা কমা কমা, প্ৰকোপটো কমা ভাই। কমছে গ'ল দে কি ডাঙৰ ভূমিকম্প হে। বস্তু দে চালে, ভূমিকম্প হলে আপোনালোকে কি কৰে? দৌৰা দৌৰি কৰে, কৰবাত লুকাই, কৰবাত সোমাব যায়, কৰবাত চেফ জাগাত যায়, এইবিলাক কাম কৰে, হয় নহয়? এইবিলাক কৰোতে ভূমিকম্প অহাৰ আগতে সেইখিনি সময়ত আপোনাৰ দৌৰা দৌৰিতে হতাহতি হ'ব বা উল্টা আপোনাৰ আঘাতো হ'ব পাৰে। এইবিলাক একো আপুনি কৰিব নালাগে, কাৰণ আপোনালোকে আছে ফটোৱা চেনেলত, কিন্তু আপোনাক ধুনীয়া এটা উপায় দি আছো, যিটো উপায় আপুনি ইউজ কৰক, আৰু ভূমিকম্প হওক বা যিয়ে আহক আপুনি অকণো টেনচন নোহোৱাকৈ ভূমিকম্পটো খেদাব পাৰে। ভূমিকম্প আহিলে আপুনি কি কৰিব সাধাৰণতে? এইটো উপায় কেৱল মাত্ৰ ফটোৱা চেনেলতহে পাব। চাই থাককচোন কি কৰিব লাগে। চাওক, যদি আপোনালোকে ভাবে ভূমিকম্প আহিব হৈছে বা ভূমিকম্প আহিছে, যি হওক নহওক, সেইটো সময়ত আপুনি এটা ধুনীয়া কাম এটা কৰিব, আৰু তাৰ কাৰণে আপোনাক দুটা বস্তুৰ প্ৰয়োজন হ'ব। প্ৰথমটো হ'ল এইটো মোবাইল, আপোনাক মোবাইলটো দৰকাৰ হ'ব। নেক্সট আপোনাক এটা ধুনীয়াকে আপোনাক হেডফোন দৰকাৰ হ'ব। ধুনীয়া নহ'লেও হ'ব, কাম চলি গ'লে হ'ল। এয়া চাওক, আপুনি ভাবি আছে ভূমিকম্প সময়ত এই মোবাইলটো আৰু এই হেডফোনডালে কি কৰিব? চাওক, আপুনি এটা কাম কৰিব, এই মোবাইলত আপুনি ধুনীয়া গানটোতো আপুনি নিশ্চয় শুনেই আছেই চাগে, ধুনীয়া এটা চং আপুনি এটা বজাই ল'ব প্ৰথম কথা। তাৰপিছত এটা কাম কৰিব, আপোনাৰ এই হেডফোনডাল যে আছে, হেডফোনডাল ধুনীয়াকে আপোনাৰ ইয়াতে সোমাই ল'ব। সোমাই লোৱাৰ পিছত ধুনীয়াকে এই দুটা বস্তু লৈ আপুনি বিচনাত যাব। এইখন বিচনাখন দেখাই দিছো মই আপোনাক, এইখন বিচনা আপোনাক দেখাই দিছো। আপুনি ধুনীয়াকে বিচনাত গ'ল আৰু চাই ল'ব বিচনাখন ঠিকমতে আছে নে নাই। মানে চাফ চুতৰা হ'ব লাগিব, কিন্তু কোনো যাতে ডিষ্টাৰ্বেঞ্চ হ'ব নালাগে। আপুনি বিচনাখন চাই লওক, ধুনীয়া আছে, চাফ চিকুণ আছে, বঢ়িয়াকে। তাৰপিছত এইটো আপুনি হেডফোনডাল ল'লে, এই হেডফোনডাল ল'লে আপুনি ধুনীয়াকে ইয়াতে আপুনি সোমাই লওক। ইয়াতে আপুনি ধুনীয়াকে সোমাই ল'লো, আমি এইটো সোমাই ল'লো। সোমাই লোৱাৰ পিছত ধুনীয়াকে এই দুটা বস্তু আপোনাৰ কাণত ধুনীয়াকে সোমাই লওক। কাণত আপুনি ধুনীয়াকে এনেকে সোমাই লওক। এইডাল সোমালো মই কাণত, আৰু এইডাল আপুনি কাণত সোমাই লওক। সোমাই ল'লে, সোমাই লোৱাৰ পিছত কৰিব, ধুনীয়াকে আপুনি বিচনালৈ যাওক, ধুনীয়াকে বিচনাত যাওক। গ'ল, বাছ এনেকে শুই দিয়ক, আৰু ধুনীয়াকে আপুনি গানটো শুনি থাকক। একো চিন্তা কৰিব নালাগে, ভূমিকম্প আহক নাহক এইবিলাক টেনচনে নাই, ধুনীয়াকে গান শুনি থাকক। আপুনি গানৰ যিটো দুনিয়া আছে, সেই ফিলিংছত, সেই মুহূৰ্তখিনিত আপুনি সোমাই যাওক। এনেকে সোমাই যাওক
ভূমিকম্প হওক বা যিয়ে হওক নহওক আপুনি খালি এই গানৰ ফিলিংছত সোমাই যাব বা ধুনীয়াকে গান আপুনি শুনি থাকক চাব আপোনাৰ এটেনশন অনলি গানত হ'ব লাগে তে এইটো টিপ যদি আপুনি কৰে ভূমিকম্প আপোনাৰ কেতিয়া আহিল তে আপুনি যদি এইটো টিপটো যদি লয় যদি ইউজ কৰে ভূমিকম্প হওক বা যিয়ে হওক নহওক আপোনাৰ টেনশনে নাই আপুনি এইটো কাম নিশ্চয় কৰিব বুলি আশা থাকিল এই কাম যদি আপুনি কৰে ভূমিকম্পৰ পৰা টেনশন নাই ধুনীয়াকে বিছনাত যাওক আৰু যিখিনি মই প্ৰচেছ কৈছো সেই প্ৰচেছখিনি ধুনীয়াকে কৰিব চাব ভূমিকম্পৰ বাপেকো আহিলে একো হিলাব নোৱাৰে আপোনালোকক বুজি পালে তে পুনৰ ফটো চেনেলত আৰু এটা নতুন ভিডিঅ লৈ আহিম তেতিয়ালৈ মোক দিয়ক টা 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 টা